নমস্কাৰ, মই উৎপল দাসে ৰুৱাবাহী লাইভৰ তৰফৰ পৰা যি বালিজানৰ ঘটনাটো হ'ল দেৰগাঁও বালিজান গোলাঘাট ডিষ্ট্ৰিক্টৰ অন্তৰ্গত যি বালিজানৰ শোকাবহ ঘটনাটি হ'ল সেই শোকাবহ ঘটনাটি শুনি আমি দুখ প্ৰকাশ কৰিছোঁ। ৰুৱাবাহী লাইভৰ প্ৰধান কৰ্মী হিচাপে আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ যিসকলে মৃত্যুবৰণ কৰিছে আৰু যিসকল আহত হৈছে তেখেতসকলৰ সু আৰোগ্য কামনা কৰি আৰু সু চিকিৎসাৰে ভাল হৈ আহি আকৌ কৰ্মজীৱন আগবঢ়াবলৈ সক্ষম হৈ পৰক, সেয়েহে কামনাৰে ৰুৱাবাহী লাইভৰ তৰফৰ পৰা আমি তেখেতসকলৰ যিসকল মৃত্যু হ'ল তেখেতসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু যিসকলে আহত হৈছে সেইসকলক আমি আমাৰ তৰফৰ পৰা সু আৰোগ্য কামনা কৰি আমাৰ লাইভৰ তৰফৰ পৰা তেখেতসকলৰ এই ঘটনাটোৰ শোক প্ৰকাশ কৰিছোঁ। এনে ঘটনা আৰু পুনৰাবৃত্তি নহওক, যাৰে ভুল হওক, যাৰে কিবা ভুল থাকক বা নাথাকক, কোনোবাই জানি বুজি এই দুৰ্ঘটনাত পতিত নহয়, সেয়েহে সকলোকে সমবেদনা জনাই ভৱিষ্যতে সকলো পিকনিক পাৰ্টীয়ে বনভোজ দলে নিজৰ সাৱধানতা অৱলম্বন কৰি আৰু নিজৰ এই সমস্যাৰাজিৰ পৰা দূৰত থাকিবলৈ বহুতো সাৱধান হৈ আগবাঢ়ি যাওক আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ছিগনেলসমূহ ধুনীয়াকৈ দিব লাগে আৰু ৰাস্তাসমূহ বহুত ঘাইপথ ৰাস্তাটো বহুত ধুনীয়া প্ৰচেষ্টা হৈ আছে, বহুত দিনৰ মূৰত কিবাকিবি অলপ ভাল হৈছেগৈ, বহুতো জেগাত এতিয়াও ভাল হোৱা নাই, সেয়েহে ৰাষ্ট্ৰীয় ঘাইপথটিও চৰকাৰে পদক্ষেপ লৈ সোনকালে ভাল কৰে যেন, আৰু বহুতো ঠাই এনেকুৱা বেয়া অৱস্থাত আছে, সেয়েহে এই অনাগত দুৰ্ঘটনাসমূহৰ পৰা বাচি থাকিবৰ কাৰণে আপোনালোকে চৰকাৰে নিজৰ দক্ষতাসমূহ প্ৰকাশ কৰি এই সুকলমে সোনকালে কামটো হোৱাত জোৰ দিয়ক। ধন্যবাদ।